যোৰহাট জিলাত অৱস্থিত এভাগী সৰ্বাংগীন সুন্দৰ নামঘৰ হ'ল মইনাপৰীয়া নামঘৰ। যোৰহাট জিলাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আৰু মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত এই নামঘৰভাগ অৱস্থিত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই নামঘৰভাগৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিব। গতিকে আহকচোন অকণো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত অসমৰ চুকে কোণে সত্ৰ নামঘৰসমূহ গঢ়ি উঠি অসমৰ আধ্যাত্মিক ভাৱধাৰা, সমাজ সংস্কৃতিৰ ইতিহাস আৰু জাতীয় জীৱন মহিমামণ্ডিত হৈছে। ঠিক সেই একে আদৰ্শকে ভেটি কৰি যোৰহাট নগৰৰ উত্তৰ-পূবৰ চাওখাট মৌজাৰ অন্তৰ্গত মইনাপৰীয়া গাঁৱৰ পূৰ্বপুৰুষে স্থাপন কৰিছিল এটি নামঘৰ। অঞ্চলটোৰ আধ্যাত্মিক চৰ্চা কেন্দ্ৰ এই নামঘৰত বিভিন্ন স্থানৰ পৰা অহা ভক্ত বৈষ্ণৱ সংঘবদ্ধ হৈ নাম কীৰ্তন কৰে। অসমৰ বিভিন্ন স্থানৰ ভক্তগণে এই নামঘৰৰ অলৌকিক শক্তিৰ উমান পাই তেখেতসকলৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি নামঘৰৰ নিয়মীয়া নাম প্ৰসংগ চলা দিনত সেৱা আগবঢ়াই আহিছে। এই নামঘৰৰ বিশেষত্ব হ'ল নৃসিংহ মূৰ্তি স্থাপন আৰু নৃসিংহ যাত্ৰা ভাওনাভাগি অনুষ্ঠিত কৰি প্ৰভুৰ মহিমা ভক্তগণৰ অন্তৰত সঞ্চাৰ কৰা। মইনাপৰীয়া গাঁও তথা নামঘৰৰ ইতিবৃত্তৰ কথা যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি উভতি যাব লাগিব বুৰঞ্জীৰ দিনবোৰলৈ। যেতিয়া 1562 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চুকাফা কোচ ৰজা নৰনাৰায়ণৰ হাতত পৰাস্ত হৈছিল, তেতিয়া এটা সন্ধিত মিলিত হৈছিল আৰু সেই সন্ধিৰ এটা চুক্তি মৰ্মে কোচ ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰৰ সমগ্ৰ ভূমিখণ্ডৰ অধিপতি হৈছিল। তেতিয়াই কোচসকল আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বসবাস কৰিব ল'লে। কোচ সেনাপতি চিলাৰায়ৰ সৈন্যবাহিনীত ভূঞা মুখিয়াল, ডফলা আৰু চুতীয়াসকলৰো যোগদান আছিল। নাৰায়ণপুৰত ৰৈ যোৱা কোচসকলৰ লগত ভূঞাসকলৰো কিছু লোক থাকিছিল আৰু তেওঁলোকে নাৰায়ণপুৰত সমাজ ধৰ্ম মানি এখনি গাঁও পাতি বসবাস কৰিছিল। কালক্ৰমত আনুমানিক প্ৰায় 1700 শতিকাৰ শেষ ভাগত নাৰায়ণপুৰৰ 5টি পৰিয়াল ক্ৰমে মৰাচাল, বৰকোচ, নেওগ, ভুলুকাগুৰিয়া আৰু কমাৰসকল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ উজাই আহি বৰ্তমান গাঁৱৰ প্ৰায় 5 কিলোমিটাৰ উত্তৰ দিশত ফেহু মুকলি নামৰ এখন বহল পথাৰত বসবাস কৰিবলৈ লৈছিল আৰু এওঁলোক নাৰায়ণপুৰৰ মইন নদীৰ পাৰত বসবাস কৰিছিল আৰু যাৰ বাবে স্থানীয় যিসকল ভেটি আছিল, সেই ভেটিসমূহৰ লোকসকলে তেওঁলোকক মইনপৰীয়া বুলি সম্বোধন কৰিছিল আৰু কালক্ৰমত ঠাইখিনিৰ নামো মইনাপৰীয়া হয়। তেনেকৈয়ে গঠিত হৈছিল মইনাপৰীয়া গাঁও আৰু গাঁও গঠন হোৱা অৱস্থাৰ পৰাই গাঁৱৰ ৰাইজে সৰুকৈ নামঘৰ এভাগ প্ৰতিষ্ঠা কৰি বিভিন্ন ধৰণৰ তিথি পাৰ্বণ নাম প্ৰসংগ কৰি আহিছিল আৰু কালক্ৰমত 1880-81 চনত সেই নামঘৰভাগ বৰ্তমান নামঘৰৰ ভেটিলৈ স্থানান্তৰ কৰা হয়।
অসমীয়া বৈষ্ণৱ সমাজত ভাদ মাহটি এক পবিত্ৰ মাহ বুলি বিশ্বাস কৰি আহিছে, কিয়নো এই মাহতে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, গুৰু দুজনাৰ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি সমাৱেশ ঘটিছে। সেয়ে গতানুগতিকভাৱে মইনাপৰীয়া নামঘৰতো প্ৰতি মাহে এইকেইটা তিথিত নাম প্ৰসংগ ভাগৱত পাঠ চলাই অহা হৈছে। এইখিনিতে আমি লগ পাইছিলোঁ মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দেৱক। আহকচোন তেখেতৰ মুখেৰে কিছু কথা জানো আহক। জয়জতে আপোনালোকলৈ আমাৰ মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঐতিহ্যমণ্ডিত নৃসিংহখ্যাত এয়া মইনাপৰীয়া নামঘৰ ভাদ মাহত আমি যোৱা বছৰ অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, ক'ভিড প্ৰট'কল, ক'ভিডৰ যি পৰিস্থিতি হ'ল সেইটো কাৰণে আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। এইবাৰ চৰকাৰে যি SOP দিছে সেই SOP সম্পূৰ্ণ আমি মানি, তাৰ যিখিনি নীতি নিয়ম সম্পূৰ্ণ মানি আমি নামঘৰত নাম অনুষ্ঠিত কৰিছোঁ। যোৱা কালিলৈকে সুচাৰুৰূপে আমাৰ কামখিনি চলি গৈছে আৰু কালি গুৰুজনাৰ তিথি আছিলে। তাৰপৰা আজি পৰৱৰ্তী কাৰ্যসূচী ৰাতিপুৱা পুৱা প্ৰসংগ হ'ল, তাৰপিছত দুপৰীয়া প্ৰসংগ হ'ব, তাৰপিছত সন্ধ্যা তিনি প্ৰসংগ হ'ব, তাৰপিছত আমাৰ সংক্ৰান্তিৰ দিনাখন নাম সামৰণি পৰিব। বিশেষকৈ আমি সুবিধাত পৰিছোঁ এইটো কাৰণে, আমি ৰাইজক কৈছোঁ আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখক, মাস্ক পৰিধান কৰক। আমি বাৰ বাৰ তেওঁলোকক কৈ আছোঁ, কিন্তু তেখেতলোকে যদি আমাক সহায় নকৰে, তেতিয়া পুনৰ যদি আমি আগৰ পৰিস্থিতিলৈ যাবলগীয়া হয় তেতিয়া আমাৰ অসুবিধা হ'ব। সেইকাৰণে আমি ৰাইজক আপোনালোকৰ যোগেদিও সেইটো প্ৰচাৰ কৰিব কৈছোঁ, যাতে তেওঁলোকে চৰকাৰৰ নীতি নিয়মখিনি পূৰা সম্পূৰ্ণ মানি আমাৰ নামঘৰত প্ৰৱেশ কৰে, যিটো কাৰণে আমিও সুবিধা পাম, আমাৰ ৰাইজৰ সুবিধা হ'ব। মইনাপৰীয়া নামঘৰ ইতিবৃত্ত সম্পৰ্কে আপোনালোকক কওঁ। 5টা পৰিয়াল আপোনাৰ লখিমপুৰৰ মইন নদীৰ পাৰৰ পৰা আহিছিলে। মইন নদীৰ পাৰৰ পৰা আহি ইয়াত ফেহু মুকলি বুলি এডোখৰ ঠাইত তেওঁলোকে বসতি কৰিবলৈ ল'লে। বসতি কৰাৰ পাছত তেওঁলোকে চিন্তা কৰিলে যে আমি নামঘৰ পাতিব লাগে। তেওঁলোকে তাতে এটা খেৰ বাঁহেৰে নামঘৰ স্থাপন কৰিছিল। কিন্তু তাত ভগৱানে তেওঁলোকক, আমাৰ যিজন সত্ৰাধিকাৰ তেখেতক সপোন দেখুৱালে, যে নৃসিংহ প্ৰভুৱে সপোন দেখুৱালে যে মই জাগ্ৰত ৰূপত মইনাপৰীয়াত থাকিব বিচাৰোঁ। গতিকে তেতিয়া ৰাইজে কি কৰিলে, সেই তেখেতক বাঁহ কাঠেৰে প্ৰথমতে তৈয়াৰ কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত আমাৰ স্থায়ীভাৱে এলুমিনিয়ামৰ ভগৱানৰ যি মূৰ্তি, নৃসিংহৰ মূৰ্তি আমি কৰিলোঁ। এতিয়া বৰ্তমান জাগ্ৰত ৰূপত আমি নতুন এয়া নামঘৰ আপোনালোকে দেখিছে পূৰ্ণাংগ ৰূপত এয়া ৰাইজৰ সহায় সহযোগত ইয়াত এই নামঘৰ প্ৰতিষ্ঠা হ'ল। বিভিন্ন সময়ত বিভিন্ন ভক্ত ইয়াত নৃসিংহ যাত্ৰা, নৃসিংহ মুৰাৰী ভাওনা আগ কৰে। তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হয় বুলি কৈছে। নিঃসন্তানে সন্তান লাভ কৰে, তাৰপাছত যাৰ দুৰাৰোগ্য ৰোগো ইয়াত প্ৰভুৰ ওচৰত যদি সেৱা আগবঢ়ায় তেতিয়া ৰোগো ভাল হয় বুলি এটা প্ৰবাদ আছে, মানে প্ৰমাণ পাইছে। গতিকে আমি ভক্তসকলে প্ৰমাণ পোৱাৰ কাৰণে হয়তো আমাৰ নামঘৰত ইতিমধ্যে বহুত ভক্তৰ ভিৰ হৈছে। বিভিন্ন প্ৰান্তৰ মানে অকল আমাৰ অসমীয়া বুলি নহয়, বিভিন্ন জাতি জনজাতিৰ লোকো আহি পেলাই আমাৰ ইয়াত সেৱা আগবঢ়ায়। মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহ আহে, ইয়াত কোনো আমাৰ ধৰ্ম বিভেদ নাই। আৰু এটা আপোনালোকে দেখিছে আমাৰ নামঘৰত এটা বিশেষ বৈশিষ্ট্য আছে কি, আমি ভিতৰ চোৰাত কোনো লোককে লং পেণ্ট পৰিধান কৰি সোমাব লাগিব, জাতীয় সাজ পোছাক তেওঁলোকে কৰিবই লাগিব। এইখিনি কৰি আমাৰ নামঘৰটো পৰিচালনা কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ৰাইজকো আমি আশা কৰিছোঁ তেওঁলোকে সহায় সহযোগ আমাক আগবঢ়াব। ধন্যবাদ। ঠিক আছে। সকলো নামঘৰেই ভগৱানৰ মহিমাৰ আলয়। এই বিশ্বাসে সকলো মানুহক ভক্তিভাৱত আবদ্ধ কৰি ৰখাটো নামঘৰৰ মহিমা প্ৰকাশৰ এক পৰম শক্তি। এই বিশ্বাসেই ধৰ্মভাৱাপন্ন বৈষ্ণৱ সমাজৰ এক গভীৰতম উপলব্ধি। আৰু এয়াই আছিল নৃসিংহ প্ৰভু খ্যাত মইনাপৰীয়া নামঘৰৰ কিছু কথা। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।